আজিৰ যে সভাৰ লগতে আকৌ নাৰী শক্তি যেহেতু মহিলা সমিতিৰ কি উদ্দেশ্য আৰু লক্ষ্য কিহৰ কাৰণে আপোনালোকে নাৰী শক্তিটো এতিয়া প্ৰগ্ৰাম কৰি আছে অৰ্গেনাইজ কৰি আছে? আমি সচেতন নাৰী শক্তি আৰু সমন্বয় নাৰী শক্তি লখিমপুৰ ধেমাজি দুইখন জিলাৰ উদ্যোগত আমি আজি চিমেণ্ট চাপৰিৰ যি বিহুতলী প্ৰাংগণত আমি মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে এখনি সজাগতা সভা আয়োজন কৰা হৈছে। ইয়াতে মাইক্ৰ' ফাইনেন্সৰ মানে কালেক্টৰ আৰু এজেণ্টসকলৰ যি দুৰ্ব্যৱহাৰ, সেই দুৰ্ব্যৱহাৰত বিতুষ্ট হৈ আমি মাইক্ৰ' ফাইনেন্সৰ সম্পূৰ্ণৰূপে আমি মাইক্ৰ' ফাইনেন্স নিপাত কৰিবৰ কাৰণে আমি আন্দোলনসমূহ কৰি আহিছোঁ। আৰু এই আমাৰ আন্দোলনৰ যি আমাৰ ফল, আন্দোলন আমি কৰি অহা সংগ্ৰামৰ আমি ফল আমি শেষ মুহূৰ্তত এতিয়া আমি পাবলৈ সক্ষম হৈছোঁ। আমাৰ মাননীয় অসমৰ যিজন বিত্তীয় মন্ত্ৰীয়ে আমাৰ সংগ্ৰাম, আমাৰ আন্দোলন, তেখেতে আমাৰ আন্দোলনৰ সপক্ষে গৈ তেখেতে আমাক ঘোষণা কৰিছে যে আমি যি মানে দুখীয়া মহিলাসকল আছে, যি দুখীয়া মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছিলে, সেই মহিলাসকলক তেওঁ যিমান পাৰে ৰেহাই দিবৰ কাৰণে তেওঁ আঁচনি হাতত তুলি লৈছে। আৰু আমি এই সুবিধাতে আপোনালোকৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় বিত্তীয় মন্ত্ৰী আৰু অসম চৰকাৰক আমি ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি সময়ত আপোনালোকে মাইক্ৰ' ফাইনেন্সৰ যিটো দুৰ্নীতি, কেনেধৰণৰ দুৰ্নীতি কৰিছে বুলি ভাবে আপোনালোকে? মাইক্ৰ' ফাইনেন্সৰ দুৰ্নীতি আপোনালোকক ক'বলৈ ভাষা নাই। মাইক্ৰ' ফাইনেন্সে কিমান দুৰ্নীতি মহিলাসকলৰ লগত কৰিছে। মাইক্ৰ' ফাইনেন্সৰ নামত আমি প্ৰথমে নাম ল'ব লাগিব বন্ধনেই প্ৰথমে মানুহৰ ঘৰৰ পৰা টিং খুলি নিছিল, চিলিণ্ডাৰ উঠাই নিছিল, গৰু ছাগলী বিক্ৰী কৰাইছিল, টিভি বিক্ৰী কৰাইছিল। মাইক্ৰ' ফাইনেন্সৰ নামত কলংক হৈছে, প্ৰধান কলংক হৈছে বন্ধনে সেই দুৰ্নীতিখিনি কৰাৰ পিছত দুপে ইটোৰ পিছত সিটো মাইক্ৰ' ফাইনেন্সে দুৰ্নীতি কৰিবলৈ আমাৰ গাঁৱে সোমাই মহিলাখিনিক শোষণ কৰিবলৈ সুবিধা পালে। এই সময়ত আপোনালোকে যিটো নাৰী শক্তিয়ে এনেধৰণৰ যিটো দুৰ্নীতি, কেনেধৰণৰ আগভাগ লৈ পেলাই আপোনালোকে আমি এই দুৰ্নীতিৰ কাৰণে আমি সচেতন নাৰী শক্তি আৰু সমন্বয় নাৰী শক্তিৰ ধেমাজি লখিমপুৰ দুইখন জিলাৰ মহিলাই আমি সদল বলে ওলাই আহি আমি প্ৰতিবাদ কৰিছোঁ। আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যাতে মাইক্ৰ' ফাইনেন্সৰ এজেণ্টসমূহে আমাৰ কোনো মহিলাৰ ঘৰত গৈ দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব, কোনো মহিলাক ঘৰৰ সম্পত্তি বিক্ৰী কৰিবলৈ জোৰ দিব নোৱাৰিব। যিহেতু আমি নোৱাৰিছোঁ, আমি চৰকাৰক আমি আবেদন কৰিছোঁ আৰু চৰকাৰে আমাৰ আবেদন মানি লৈ আমাৰ দিব নোৱাৰা কিস্তিসমূহ দিবলৈ, ৰেহাই দিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে। আৰু এইখিনি সময়ত আপুনি অলপ আগত মন্তব্য ৰাখিছিল যে অৰুণোদয় আঁচনি ঘৰৰ কাৰণে মাইক্ৰ' ফাইনেন্সৰ কালেক্টৰসকলে কি কৰে, যিবিলাক সহজ সৰল গাঁৱৰ মহিলা তালৈ গৈ পেলাই ঘৰত গৈ কয়গৈ যে আপোনালোকে চৰকাৰৰ আঁচনি একো নাপাব, অৰুণোদয় আপোনালোকৰ কাটি দিয়া হ'ব, যিসকল মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰেচন কাৰ্ডসমূহ আপোনালোকৰ কাটি দিয়া হ'ব। কিন্তু আজিলৈকে কাটি দিয়াৰ কোনো আমি পৰিলক্ষিত হোৱা নাই। আমি ৰেচন কাৰ্ড কাটি দিয়াও আমি দেখা নাই বা অৰুণোদয় আমি নোপোৱাও কোনো আমি মানুহ দেখা নাই। আমাৰ মহিলাসকলে, দুখীয়া মহিলাসকলে অৰুণোদয় পাই আছে। যিসকল মহিলাৰ ঘৰ কৰিছিলে সেই মহিলাসকলৰ ঘৰ চৰকাৰৰ আৱাস মানে যিকৰি চৰকাৰৰ আঁচনি যিটো গৃহ পাই আছে, অৰুণোদয় পাই আছে, ৰেচন কাৰ্ডসমূহ এতিয়া ৰেচন কাৰ্ডসমূহ আকৌ নতুনকৈ নোপোৱা মহিলাখিনিকো ৰেচন কাৰ্ড দিবলৈ চৰকাৰে ব্যৱস্থা কৰিছেহে। তেতিয়াহ'লে মাইক্ৰ' ফাইনেন্সৰ এজেণ্টসমূহে, মাইক্ৰ' ফাইনেন্সৰ কালেক্টৰসমূহে ইমান মিছা আশ্ৰয় লৈ মহিলাখিনিক কিয় বিপথে পৰিচালনা কৰিছে? গতিকে আমি তাৰ কাৰণে মাত মাতিবলৈ আমি সকলো মহিলা ওলাই আহিছোঁ। কেতিয়াও মাইক্ৰ' ফাইনেন্সৰ কালেক্টৰসমূহে আমাক এতিয়া এইবিলাক কথা ক'বলৈ গ'লে আমাৰ মহিলাসকলে আমি নুশুনো। আমি সকলোৱে মাৰ বান্ধি, সকলো মহিলা দল বান্ধি ওলাই আহিছোঁ। এই মাইক্ৰ' ফাইনেন্স যোন ব্যক্তিবিলাকে লৈছে, এতিয়া অসুবিধাত পৰি আছে, সন্মুখীন হৈ আছে, তেখেতলোকৰ কাৰণে কি এটা ভাল মেছেজ দিব আপোনালোকে নাৰী? আমি ভাল মেছেজ এইটোৱে দিম, কাৰণ আমি 2 বছৰ ধৰি আমি আন্দোলন কৰি আহিছোঁ, প্ৰতিবাদ কৰি আহিছোঁ আৰু দুখীয়া মহিলাসকল প্ৰতি মুহূৰ্তত আমাৰ লগত আছে। আৰু সেই মহিলাসকলক যিহেতু মাননীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে সকলো মহিলাকে তেওঁ ৰেহাই দিব নোৱাৰে, আৰু যিসকল দুখীয়া মহিলা আছে, দুখীয়া মহিলাবিলাকক তেওঁ ৰেহাই দিবলৈ সিদ্ধান্ত লৈছে। আৰু সেই দুখীয়া মহিলাসমূহ আমি আমাৰ লখিমপুৰ ধেমাজি দুখন জিলাৰ দুখীয়া মহিলাসমূহ বিচাৰি দিয়াৰ দায়িত্ব আমি সচেতন নাৰী শক্তি আৰু সমন্বয় নাৰী শক্তিৰ উদ্যোগতে আমি দুখীয়া মহিলাসমূহ নিৰ্বাচন কৰি দিম। আৰু সেইমতে সেই দুখীয়া মহিলাখিনিয়ে মাইক্ৰ' ফাইনেন্সৰ পৰা ৰেহাই পাব লাগিব। আপোনালোকে এই সময়ত তেনেধৰণৰ যিটো দুৰ্নীতি ব্যক্তিক মাইক্ৰ' ফাইনেন্স, তেখেতলোকক আপোনালোকে নাৰী শক্তিয়ে কেনেধৰণৰ ব্যৱস্থা ল'ব বুলি? আমি আপোনালোকৰ চেনেলৰ জৰিয়তে মাইক্ৰ' ফাইনেন্সৰ এজেণ্টসমূহক সকীয়াই দিব বিচাৰিছোঁ। যদি তেখেতলোকে এতিয়াও আমাৰ মহিলাসকলক ঘৰত গৈ তেনেকুৱা ব্যৱহাৰ কৰিবলৈ বিচাৰে বা টেলিফোনত হ'লেও বা মহিলাসকলক যদি কিবা ফোনত হ'লেও কিবা কিবি দাবী ধমকি দিয়ে, তেতিয়াহ'লে কিন্তু আমি সকলো মহিলাই আমি এনেকুৱা দৃষ্টান্তমূলক শাস্তি আমি এজেণ্টসমূহক প্ৰদান কৰিম, যাতে দ্বিতীয়জনে তেনেকুৱা এষাৰ কথা ক'বলৈ আমাৰ মহিলা সাহস নকৰিব। নাৰী শক্তিকে তেনেধৰণৰ সহায় পাবলৈ কাৰণে কি ব্যৱস্থা লোৱাটো হ'ব বুলি, কি ব্যৱস্থা ল'লে আপোনালোকক লগ পাব কেনেবা ৰাইজে কেনেধৰণৰ? আমি প্ৰতি মুহূৰ্ততে দুখীয়া মহিলাসকলৰ লগত আছোঁ। মহিলাসকলৰ লগত আমাৰ প্ৰত্যেক গাঁৱতে বা প্ৰত্যেক পঞ্চায়ততে আমাৰ প্ৰতিনিধি আছে, প্ৰতিনিধি নিৰ্বাচন কৰি থোৱা আছে। প্ৰতিনিধিসকলৰ জৰিয়তে আমি মহিলাসকলে যিকোনো মুহূৰ্তত যেতিয়াই বিপদ হয়, সেই বিপদত আমি তেওঁলোকৰ সময়ত আমি যেতিয়াই বিপদৰ সময়ত আমি থিয় দিম।